মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইংলিছ গ্ৰামাৰ ছেকশ্যনৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোক লাভান্বিত হ'বা। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ 1. কোনো এটা কাম এইমাত্ৰ সম্পন্ন হোৱা বা শেষ হোৱা বুজাবলৈ। যেনে 1. He has completed the work. তেখেতে কামটো সম্পূৰ্ণ কৰিলে। Example 2. I have written a letter just now. মই এইমাত্ৰ এখন চিঠি লিখিলোঁ। He has arrived just now. তেওঁ এইমাত্ৰ আহি পালে। এনে বাক্যবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। 2 নং ব্যৱহাৰ কোনো কাম অতীততে হৈ গ'ল কিন্তু তাৰ ফলাফল এতিয়াও বাকী। এনে অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত। As for example, number 1. They have appeared the SSLC exam. তেওঁলোকে উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। Number 2. We have heard of Gandhi. আমি গান্ধীজীৰ বিষয়ে শুনিছোঁ। এই বাক্যবোৰৰ ক্ষেত্ৰত যদিও কামটো আগতে হৈ গ'ল কিন্তু তাৰ ফলাফল এতিয়াও বাকী আছে। গতিকে এইবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। 2 নম্বৰ বাক্যটোৰ ক্ষেত্ৰত আমি গান্ধীজীৰ বিষয়ে পূৰ্বতে যদিও শুনিলোঁ কিন্তু বৰ্তমানো গান্ধীজীৰ বিষয়ে আমাৰ মনত আছে বা মনত থাকিবলগীয়া প্ৰয়োজনীয়তা আছে। সেইকাৰণে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে ব্যৱহাৰ হৈছে। কেইটামান মন কৰিবলগীয়া কথা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লগত য়েষ্টাৰডে, লাষ্ট ইয়েৰ, লাষ্ট মনডে, লাষ্ট উইক আদিৰ দৰে শব্দবোৰ নবহে। এতিয়া আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন প্ৰক্ৰিয়া হৈছে ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ V3 অৰ্থাৎ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট। কনজুগেশ্যন উইথ টেক ভাৰ্ব। আমি যিকোনো ভাৰ্বৰ সহায়ত কনজুগেশ্যন কৰিব পাৰোঁ কিন্তু ইয়াত আমি টেক ভাৰ্বৰ সহায় লৈছোঁ। যেনে I have taken, we have taken, you have taken, you have taken, he, she, it, Ram এনেধৰণে যিমান থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে has taken, they have taken। এই তালিকাখনৰ ক্ষেত্ৰত কেইটামান গুৰুত্ব সহকাৰে ল'বলগীয়া কথা এই তালিকা সম্পূৰ্ণ পুৰুষ আৰু বচন অনুসৰি হয় অৰ্থাৎ পাৰ্চন এণ্ড নাম্বাৰ এই দুয়োটা অনুসৰি তালিকা হয়। দ্বিতীয়তে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ছাবজেক্টৰ ক্ষেত্ৰতহে হেজ বহে আৰু বাকী সকলোৰে ক্ষেত্ৰত হেভ বহে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম।